তো ৱেলকাম বাই আদিত্য কৃষ্ণ দোস্ত আজি সকলোকে মাঘ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি মাঘত বিহু আয়োজন কেনে চলিছে মাঘ বিহুৰ চাম বলক আৰু বলক বিহু বুক কৰক আজি ৰুকা ভাত সাজ কেনেকৈ বনাবা কোৱা আজি উৰুকাৰ ভাত সাজ বনাম হাঁহ মাংস কোমোৰা মাছ পালেং বিলাহী দি বনাম ডিমৰ দম বনাম পেটু বেঙেনা জ্বলা ভাজি বনাম আৰু এইখিনি ভাজি পোলাও বনাম আৰু অকণমান ভাত বনাম সেয়া হৈছে আমাৰ উৰুকাৰ আজি ভাত সাজ কাইলৈ কি খাম সেয়াও দেখুৱাম মেজি কেনেদৰে পাতি থৈছোঁ সেইটো দেখুৱাম আপোনালোকে চাই যাব আপোনালোকেনো কেনেকৈ কৰিছে আমিও চাই যাম আপোনালোকেও দেখাই যাব এইটো মেজি কাইলৈ জ্বলাবলৈ আয়োজন কৰিছোঁ কাইলৈ বিহুৰ বাবে আপোনালোকে পিঠা পনা কি বনালে বাৰু মই বনালোঁ এয়া তিল পিঠা আৰু এয়া নিমখীয়া পিঠা এয়া গুড় পিঠা বনালোঁ এয়া লস্কৰা বনালোঁ আৰু এয়া নিমকি বনালোঁ আৰু জলপান কি আয়োজন কৰিলে এয়া বকুল বনাইছে এয়া চিৰা আনি থৈছে এয়া চিৰা এয়া দৈ গুড়ে সৈতে কাইলৈ ৰাতিপুৱা এয়া খাম এয়া পিঠাগুড়ি এয়া মুড়ি আপোনালোকৰ আছে কেনেদৰে বিহুৰ আয়োজন কৰিছে কাইলৈ বিহুৰ বাবে গতিকে সকলোৱে এনেকৈ মাঘৰ বিহুটো উদযাপন কৰক আনন্দৰে পৰিয়ালৰ সৈতে ধন্যবাদ বাই আদিত্য ব্লগ